Hello everyone, নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম টাই আহোম জীয়ৰীৰ পৰম্পৰাগত সাজপাৰযোৰৰ বিষয়ে এইটো যেটো দেখিছে টুপিটো এইটো টুপি বুলি নকয় আচলতে এইখন এখন কাপোৰে হয় যেনেকৈ কাপোৰখন পৰিধান কৰা হয় সেইটো ডিজাইনতে চিলাই লোৱা হয় আজিকালি সেইখন মেখেলা এইখন চেলেং আৰু এইটো হ'ল চুলাটো পিন্ধাৰ আগতে মুখখন অলপ মেকআপ কৰি ললো বেছি একো কৰা নাই অলপ মিলাই ললো আৰু তাৰ পাছত এয়া মই আহোম জীয়ৰী ধুনীয়াকৈ উলাই মেলি ৰেডি টাই আহোম সম্প্ৰদায়ৰ জীয়ৰীসকলৰ সাজপাৰযোৰত যিখন মেখেলা পৰিধান কৰা হয় সেইখনক কয় ফাচিন বুলি এইখন হ'ল ফাচিন টাই আহোম ভাষাত ফা মানে আসলতে কাপোৰ বুজায় তাৰ পাছত যেটো চুলা পৰিধান কৰা হয় হেইটোক কয় ফাচু বা ফাচৌ বুলি আৰু যেটো মূৰত পৰিধান কৰা হয় মানে কাপোৰখন হেইখনক কয় ফাৰু বুলি আৰু যিখন চেলেং লোৱা হয় হেইখনক কয় ফামাই বুলি এইখন হ'ল ফামাই টাই আহোম সম্প্ৰদায়ৰ জীয়ৰী আৰু বোৱাৰীসকলৰ সাজপাৰৰ ক্ষেত্ৰত এটা পাৰ্থক্য দেখিবলৈ পোৱা যায় যে বিবাহিত মহিলাসকলে কঁকালত এখন ৰিহা পৰিধান কৰে আৰু জীয়ৰীসকলে নকৰে আৰু এইটো হ'ল মোৰ ভাল লগা বস্তুটো পলু খাই বাৰু কোনে কোনে ভাল পায় মই হলে একেবাৰে বিগ ফ্যান সো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই